তো মোবাইল ফোনটো লৈ হাততনো কিমান এনেই লৈ থাকিম সেইকাৰণে ভাবিলোঁ আকৌ ইউটিউবতে আহোঁ আকৌ ইউটিউবৰ মানে কি হ'ল আগতে অলৰেডি মোৰ 2টা চেনেল খুলি আছিলে কিবা এটা কাৰণ মানে ষ্ট্ৰাইক 2টা খালোঁ সেইকাৰণে প্ৰায় 6মাহমান বন্ধ হৈ থাকিল ইউটিউবত। তো এইটো আকৌ নতুনকৈ খুলিছোঁ মই ইউটিউব চেনেলটো। তো বাকী যি পাওঁ যি নাপাওঁ আজিৰ পৰা আকৌ আহিম বুলি ভাবিছোঁ ইউটিউবত কি পাওঁ কি দিব ন চাম ট্ৰাইটো কৰিম আকৌ ইউটিউবলৈ আহিবলৈ। তো হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল নমাত অসমৰ স্বাগতম আছে মোৰ আজি প্ৰথমটো ভিডিঅ'লৈ। বাকী কি হয় দেখা যাব। এটা চেনেল নহয় লগতে 2টা চেনেলতে যদি 2টা ষ্ট্ৰাইক খায় তেতিয়া বহুত আকৌ কষ্ট কাৰণে ইউটিউবত আকৌ ঘূৰিবৰ কাৰণে। তো মোৰ ভাগত তেনেকৈ কামবেক কৰোঁতে বহুত দেৰি হৈ গ'ল। বাকী আকৌ কামবেক কৰিম কি হয় কি নহয় বাকী আকৌ ষ্টাৰ্ট কৰিম ইণ্ডিয়া ইউটিউবত ভিডিঅ' কাৰণে। চ' এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো সিমানেই আৰু ইয়াত বেছি কথা কৈ নাথাকোঁ। এইটো ভিডিঅ'ত নতুন ভিডিঅ' আহি আছে এইটো চেনেলত আৰু চাম নতুন এবাৰ অলপ বেলেগতকৈ বেলেগ কিবা বেলেগ ষ্টাইলত অলপ দিবলৈ চেষ্টাটো কৰিম। বাকী এতিয়া যাওঁ কামলৈও যাওঁ কিমানো ঘৰত বহি থাকিবিনো কোনোতো এনেই আমি ল'ৰা নহয় নিজে কৰি খাবই লাগিব। তো এইটোৱে মই এইটো চেনেলৰ প্ৰথম ভিডিঅ'। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাকী ক'ত যাওঁ কি নকৰোঁ চেনেলটো আপডেট পাই থাকিব আৰু নতুন ভিডিঅ' আহি থাকিব এইটো চেনেলত। আজিলৈ ভিডিঅ'টো ইমানেই এইটো ভিডিঅ' আৰু নেক্সট টাইম দিবৰ কাৰণে চেষ্টাটো কৰিম নতুন ভিডিঅ' আহি আছে। তো টিল দেন টাটা বাই বাই লগ পাম আকৌ নেক্সট এটা ভিডিঅ'।